সকলোকে আজিৰ নতুন খণ্ড শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানলৈ স্বাগতম জনাইছোঁ। ব্যক্তিৰ দৈহিক সুস্থতাক দৈহিক স্বাস্থ্য আৰু মানসিক সুস্থতাক কি বোলে? উত্তৰ, মানসিক স্বাস্থ্য বোলে। মানুহৰ বিকাশক 4টা স্তৰত ভাগ কৰা প্ৰথমগৰাকী দাৰ্শনিক কোন আছিল? উত্তৰ, ৰুছো আছিল। ঘৰখনক শিশুৰ শিক্ষাৰ কি বুলি কোৱা হয়? উত্তৰ, কঠীয়াতলী বুলি কোৱা হয়। নৱজাতক শিশু এটিৰ সকলোবোৰ ক্ৰিয়া আচৰণ কেনেকুৱা? উত্তৰ, দৈহিক প্ৰয়োজনমুখী। পৰৱৰ্তী প্ৰশ্ন, প্ৰাক স্কুল পৰ্যায়ত কোনটো স্তৰত আৰম্ভ হয়? উত্তৰ, শৈশৱকালত। পৰৱৰ্তী প্ৰশ্ন, জন্ম হোৱাৰ পৰা নাড়ী সংযোগ বিচ্ছিন্ন নকৰালৈকে শিশু এটিক কি বোলে? উত্তৰ, সদ্যোজাত। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ কোনটো স্তৰত দৈহিক বিকাশৰ গতি ক্ষিপ্ৰতৰ হয়? উত্তৰ, শৈশৱকালত। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ যৌন জীৱনৰ প্ৰৱণতাক কি বুলি কয়? উত্তৰ, আত্মকাম প্ৰৱণতা। পৰৱৰ্তী প্ৰশ্ন, আৱেগৰ স্থায়িত্বহীনতা শিশুৰ কোনটো স্তৰৰ বৈশিষ্ট্য? উত্তৰ, শৈশৱকালৰ। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ ব্যক্তিত্ব, আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়ৰ ভাৱ জগাই তুলিবলৈ কিহৰ প্ৰয়োজন? উত্তৰ, মৰমৰ প্ৰয়োজন। সামাজিক মনোভাৱ গঢ়ি তোলাত শিশুৰ কোনটো স্তৰৰ শিক্ষা প্ৰদানৰ প্ৰধান উদ্দেশ্য? উত্তৰ, শৈশৱকালৰ। পৰৱৰ্তী প্ৰশ্ন, মণ্টেছৰী শিক্ষা ব্যৱস্থাত শিক্ষকক কি বুলি অভিহিত কৰা হয়? উত্তৰ, নিৰ্দেশিকা হিচাপে। পৰৱৰ্তী প্ৰশ্ন, প্ৰাক প্ৰাথমিক শিক্ষাক প্ৰাথমিক শিক্ষাৰ পৰা পৃথক কৰিবলৈ কোনখন আয়োগে পৰামৰ্শ দিছিল? উত্তৰ, কোঠাৰী আয়োগে। দেশৰ অনুন্নত পিছপৰা দুখীয়া শ্ৰেণীৰ লোকৰ বাবে প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা উপকৃত হ'বলৈ কোনখন আয়োগে বালবাড়ী স্কুল স্থাপন কৰিবলৈ পৰামৰ্শ দিছিল? উত্তৰ, কোঠাৰী আয়োগে। পৰৱৰ্তী প্ৰশ্ন, কিণ্ডাৰগাৰ্টেন স্কুল কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, ফ্ৰবেলে। পৰৱৰ্তী প্ৰশ্ন, শিশুৱে প্ৰথম কোনবোৰ শব্দ উচ্চাৰণ কৰিবলৈ শিকে? উত্তৰ, নামবাচক শব্দবোৰ। পৰৱৰ্তী প্ৰশ্ন, ভয়, ক্ৰোধ আৰু ভালপোৱাক নৱজাতক শিশুৰ প্ৰাথমিক আৱেগ বুলি কোনে বৰ্ণনা কৰিছে? উত্তৰ, ৱাটছনে। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ কোনটো স্তৰত চৰিত্ৰ গঠনৰ শিক্ষা প্ৰদান কৰাটো অধিক উপযুক্ত? উত্তৰ, বাল্যকালত। পৰৱৰ্তী প্ৰশ্ন, ব্যক্তিয়ে দৈহিকভাৱে জন্মৰ লগতে কঢ়িয়াই অনা দেহ-মানসিক গুণ বা ধৰ্মসমূহক কি বোলে? উত্তৰ, বংশগতি। শিশুৱে কেনেকৈ শব্দ উচ্চাৰণৰ সামৰ্থ্য লাভ কৰে? উত্তৰ, অনুকৰণ কৰি। পৰৱৰ্তী প্ৰশ্ন, শিশু এটি কেতিয়াৰ পৰা অৰ্থপূৰ্ণ শব্দ ক'বলৈ শিকে? উত্তৰ, জন্মৰ এবছৰ পিছতেই। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ কথা কোনে কৈছিল? উত্তৰ, মৰিয়া মণ্টেছৰীয়ে কৈছিল। পৰৱৰ্তী প্ৰশ্ন, নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ, মাৰ্গাৰেট মেকমিলানে। পৰৱৰ্তী প্ৰশ্ন, আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা কথাষাৰ কোনে কৈছিল? উত্তৰ, মেকডোগেলে কৈছিল। পৰৱৰ্তী প্ৰশ্ন, লেটিন শব্দ পাৰ্চনৰ অৰ্থ কি? উত্তৰ, ডাৱৰীয়া মুখ। পৰৱৰ্তী প্ৰশ্ন, আলপৰ্ট কেটেল, আইজেক আদি বিশেষজ্ঞসকলে আগবঢ়োৱা ব্যক্তিত্বৰ তত্ত্বটোক কি বোলে? উত্তৰ, সংলক্ষণ তত্ত্ব। মানুহৰ দৈহিক গঠনৰ ভিত্তিত ব্যক্তিত্বক 3টা শ্ৰেণীত বিভক্ত কৰা বিশেষজ্ঞজনৰ নাম কি? উত্তৰ, চেলডন। পৰৱৰ্তী প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য অটুট ৰখাত আৰু মানসিক ৰোগ প্ৰতিৰোধকৰণত গুৰুত্ব দিয়ে কথাষাৰ কোনে কৈছিল? উত্তৰ, হেটফিল্ডে। পৰৱৰ্তী প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনক সুস্থ আৰু উন্নয়নমুখী কৰি তোলা পথ সুগম কৰে কথাষাৰ কোনে কৈছিল? উত্তৰ, বি ক্লিনে। বাক অস্বাভাৱিকতা শিশুৰ কোন প্ৰকাৰৰ সমস্যা? উত্তৰ, আচৰণজনিত সমস্যা। পৰৱৰ্তী প্ৰশ্ন, আগ্ৰহ প্ৰকাশ কৰি শিশু বুলি শিকাখিনিক কি শিক্ষণ বোলে? উত্তৰ, সচেতন শিক্ষণ বোলে। শিক্ষণক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধন বুলি কোনে বৰ্ণনা কৰিছিল? উত্তৰ, থৰ্ণ্ডাইকে। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণৰ অৰ্থ হ'ল আচৰণৰ সংশোধন কথাষাৰ কোনে কৈছিল? উত্তৰ, উডৱৰ্থে। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণ প্ৰক্ৰিয়াক কিহে স্থায়ী ৰূপ প্ৰদান কৰাত সহায় কৰে? উত্তৰ, অভ্যাসে। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণৰ সংযোগ বাত্ৰাটো কোনে উদ্ভাৱন কৰিছিল? উত্তৰ, থৰ্ণ্ডাইকে উদ্ভাৱন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, থৰ্ণ্ডাইক কোন দেশৰ মনোবিজ্ঞানী আছিল? উত্তৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণৰ প্ৰধান উপাদান কেইটা? উত্তৰ, 3টা। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণৰ নীতিসমূহ কোনে আগবঢ়াইছিল? উত্তৰ, থৰ্ণ্ডাইকে শিক্ষণৰ নীতিসমূহ আগবঢ়াইছিল। শিক্ষণৰ ভিত্তি কি? উত্তৰ, শিক্ষণৰ ভিত্তি হৈছে অভিৰোচন।
শিক্ষণৰ ক্ষেত্ৰত কোনটোৰ নীতি অনুসৰি পুৰস্কাৰ আৰু শাস্তি প্ৰদান কৰা হয়? উত্তৰ ফলাফলৰ নীতি অনুসৰি। শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক কোন আছিল? উত্তৰ পেভলভ। পৰৱৰ্তী প্ৰশ্ন। পেভলভে অনুবন্ধনবাদ তত্ত্বৰ পৰীক্ষা কিহৰ ওপৰত চলাইছিল? উত্তৰ কুকুৰৰ ওপৰত চলাইছিল। পৰৱৰ্তী প্ৰশ্ন। শিক্ষণত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক কোন? উত্তৰ থৰ্ণ্ডাইক। পৰৱৰ্তী প্ৰশ্ন। অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভেটি কি? উত্তৰ সামগ্ৰিকতাবাদ তত্ত্ব হ'ল অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভেটি। ইংৰাজী মটিভেশ্যন শব্দটো কি ভাষাৰ পৰা আহিছে? উত্তৰ লেটিন ভাষাৰ পৰা আহিছে। আইভান পেভলভ কোন দেশৰ মনোবিজ্ঞানী আছিল? উত্তৰ ৰাছিয়াৰ। পৰৱৰ্তী প্ৰশ্ন। থৰ্ণ্ডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিত প্ৰচেষ্টাৰ মাত্ৰা বাঢ়ি গ'লে কি হয়? উত্তৰ ভুলৰ মাত্ৰা কমি যায়। পৰৱৰ্তী প্ৰশ্ন। মৌলিক অনুবন্ধনবাদৰ আৱিষ্কাৰক কোন আছিল? উত্তৰ পেভলভ। পৰৱৰ্তী প্ৰশ্ন। ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিষ্কাৰক কোন আছিল? উত্তৰ স্কিনাৰ আছিল ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিষ্কাৰক। পৰৱৰ্তী প্ৰশ্ন। স্কিনাৰে ব্যৱহাৰিক অনুবন্ধনবাদৰ প্ৰমাণ দাঙি ধৰিবলৈ কিহৰ ওপৰত পৰীক্ষা চলাইছিল? উত্তৰ নিগনিৰ ওপৰত পৰীক্ষা চলাইছিল। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।